Hello friends, আজি মই তোমালোকৰ মাজত ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষাৰ ফাইনেল এক্সামৰ মই তোমালোকৰ মাজত কমন কোৱেশ্চন ডিসকাস কৰিবলৈ গৈ আছো। সো আজি মই এই ভিডিওটোৰ জৰিয়তে যিমান কমন কোৱেশ্চন আছে সকলোবিলাক আলোচনা কৰিম। সো প্ৰথম কৈছে যে ৰচনাত যে প্ৰিয় সাহিত্যিক অসমৰ চুটি শিল্পী 2 নম্বৰটো 3 নম্বৰটো কৈছে সোশিয়েল মিডিয়াৰ আৰু সমাজৰ ইয়াৰ প্ৰভাৱ আৰু প্ৰিয় শিল্পী এই চাইডে তোমালোকে ৰচনা পঢ়ি লবা আৰু মই আগৰ এটা ভিডিও বনাইছো তাতে দি আছে তাতে পঢ়িলে তোমালোকে কমন পাবা কোৱেশ্চন ওকে সো এতিয়া তোমালোকে এই কোৱেশ্চনটো চোৱা ইয়াত কৈছে কি মাধৱদেৱে মুঠ কিমানটা বৰগীত ৰচনা কৰা বুলি পণ্ডিত সকলে ঠাৱৰ কৰিছিল 151টা মানে 191টা বৰগীত ৰচনা কৰা বুলি ঠাৱৰ কৰিছিল। এটি দ্বিতীয়টো চোৱা যে বৰগীতৰ যিকোনো দুটা লক্ষ্য যে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত বুলি দিবা ওকে গাটা মিষ্টেক আছে গীত দিবা বৰগীতৰ ভাষা বুজাৱলী তো এতিয়া তৃতীয় নম্বৰটো চোৱা যে মাধৱদেৱৰ বৰগীতসমূহৰ ঘাই কৈ কৃষ্ণৰ কোনটো চৰিত্ৰৰ পৰিস্ফুটি কৃষ্ণৰ ভগৱান শ্ৰীকৃষ্ণৰ কৈছে শিশু কৃষ্ণৰ লীলাৰ বিষয়টো পৰিস্ফুট ওকে এইখিনি তোমালোকে লিখি লোৱা ভিডিওটো ৰখাই লৈ তোমালোকে এইখিনি লিখি লোৱা এতিয়া তোমালোকে এই কোৱেশ্চনটো চোৱা নেৰিবা বান্ধ মোক জীৱনে মৰণে কবিয়ে জীৱনে মৰণে নেৰিবৰ কাৰণে কানক অনুৰোধ কৰিছিল ভগৱানক অনুৰোধ কৰিছিল যে সনন্দ যোগী যাকো ধিয়াই মনক সনন্দ আজি যোগী সকলে কাক ধ্যান কৰে আমাৰ ভগৱানক ধ্যান কৰে ওকে এতিয়া তোমালোকে ইয়াক চোৱা যে ইয়াত তোমালোকে এই শব্দটো আধুনিক শব্দ দি আছে তোমালোকে এইখিনি লিখি লোৱা ভিডিওটো ৰখাই লিখি লোৱা এতিয়া তোমালোকে ইয়াত চোৱা যে জিকিৰ সমূহৰ অন্তৰ্নিহিত বিষয় কি 1 নম্বৰ কোৱেশ্চন কৈছে তোমালোকে এইখিনি ভিডিওটো ৰখাই লিখি লোৱা ওকে তাৰ পিছত 2 নম্বৰটো হৈছে জাৰি গীতৰ কিহৰ ঘটনা বৰ্ণিত হৈছে জাৰি শব্দৰ প্ৰকৃত অৰ্থ কি এইখিনি তোমালোকে ভিডিওটো ৰখাই লৈ এই দুটা নিজৰ বহিত লিখি লোৱা ওকে এতিয়া এই কোৱেশ্চনটো তোমালোকে চোৱা এটো বহুত ইম্পৰ্টেন্ট হয় ইয়ে কৈছে সাহ মিলনকে কিয় আজান ফকিৰৰ বুলি কোৱা হয় এটো তোমালোকে ভিডিওটো ৰখাই ভালদৰে লিখি লোৱা ওকে লিখিলা এতিয়া তোমালোকে এই কোৱেশ্চনটো চোৱা যে সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা তাৰ পিছত 2 নম্বৰটো হৈছে মোগল সকলে অসমত কত ভৰি দিছিল আৰু 3 নম্বৰ কৈছে অসমৰ হেংদাং কত জিলিকিছিল বহুত এই তিনিটা বহুত ইম্পৰ্টেন্ট আহিব পাৰে মানে নহয় আহিবই পৰীক্ষা তোমালোকে এটো ভালদৰে পঢ়ি যাবা ওকে তোমালোকে এইখিনি লিখি লোৱা লিখিলা এতিয়া তোমালোকে এই কোৱেশ্চনটো চোৱা যে বনৰ পাতত জাংফাই বুলিলে কি বুজা তোমালোকে এই কোৱেশ্চনটো তোমালোকে লিখি লোৱা এটো ইম্পৰ্টেন্ট হয় লিখিলা ওকে লিখা এতিয়া তোমালোকে এই কোৱেশ্চনটো চোৱা যে ইয়াত কৈছে যে কখা কলা কোম্পানীয়ে বিখ্যাপন্তৰ কোৱা কথাটো কি যে তোমালোকে এই কোৱেশ্চনটো তোমালোকে লিখি লোৱা তাৰ পিছত নাৰায়ণ মূৰ্তি কোন আছিল এই নাৰায়ণ মূৰ্তি কোন আছিল এটা বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এটো পঢ়ি যাবা এটো ইম্পৰ্টেন্ট মানে তোমাৰ এটা পৰীক্ষাত আহিব মই তোমালোকক গ্যাৰান্টি দিছো পৰীক্ষাত আহিব ওকে এতিয়া তোমালোকে এই কোৱেশ্চনটো চোৱা জিতে সাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল এটো বহুত ইম্পৰ্টেন্ট হয় এটো আহিছে বহুত কেইবাৰ এটো তোমালোকে এৰি থৈ নাযাবা এটো পঢ়ি যাবা ওকে এটো লিখি লোৱা ওকে লিখিলা মই আশা কৰিছো তোমালোকে এটো বহি লিখি লৈছা যদি তোমালোকক ভিডিওটো ভাল লাগি থাকে তেনেহলে এটা লাইক কৰি দিবা যাতে আমি এনে ধৰণৰ ভিডিও বনাবলৈ আমি উৎসাহিত হওঁ
ওকে আৰু লগতে তোমালোকৰ ভাই ভন্টি বন্ধু বান্ধৱীসকলৰ লগত তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি ল'বা আৰু আমি কেইদিন পিছত আমি বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ তোমালোকক প্ৰভাইড কৰিম সো তোমালোকে আমাৰ হোৱাটছএপ চেনেলটোত জয়েন হৈ ল'বা আৰু হোৱাটছএপ গ্ৰুপত জয়েন হৈ ল'বা ধন্যবাদ আজিখিনি